হোৱাৰ পাছত ৭৫ বছৰ ঘূৰি দিছেহি আৰু সেই হিচাপে ৭৫ বছৰ ভিতৰত গাঁৱে ভূঞে ইলেক্ট্ৰিচিটি গৈ পাইছেনে নাই আৰু সেই হিচাপে গাঁৱে ভূঞে গাঁৱৰ মানুহবিলাকক এৱাৰনেছ কৰিবৰ কাৰণে আমাৰ উজ্জ্বল ভাৰত আৰু উজ্জ্বল ভৱিষ্যতৰ EPDCLৰ কোম্পানীয়ে আমাৰ ডিপাৰ্টমেণ্টে কৈছে বা ভাৰতবৰ্ষত কিমান লাখ মেগাৱাট উৎপাদন কৰি ভাৰতবৰ্ষৰ ৰাজ্যক দি আছে। এতিয়া নিচেই ওচৰত আমাৰ অৰুণাচলতো হাইড্ৰ পাৱাৰৰ দ্বাৰা তাৰমানে পানীৰ পৰা কাৰেণ্ট উৎপাদন কৰে। উদাহৰণস্বৰূপে আমাৰ ওচৰতে কাৰ্বি লাংপি হাইড্ৰ প্ৰজেক্ট বুলি কয়। কাৰ্বি লাংপি হাইড্ৰ প্ৰজেক্ট তাতো আমাৰ 100 মেগাৱাট প্ৰডাক্ট কৰে। কনজিউমাৰ টু প্ৰজিউমাৰ। এতিয়া আমি মেক্সিমাম মানুহ আমি কনজিউমাৰ হয়, ইলেক্ট্ৰিচিটিৰ কনজিউমাৰ হয়, কিন্তু যেতিয়া লাহে লাহে আমি আমাৰ নিজৰ ঘৰতে বিদ্যুৎ উৎপাদনৰ ব্যৱস্থা ল'ম, ফৰ এক্সাম্পল সোলাৰ এনাৰ্জি ব্যৱস্থা কৰোঁ, বা আমি যদি বিদ্যুতৰ যিটো খৰচ সেই খৰচটো যদি আমি কমাব পাৰোঁ, তেতিয়াহ'লে আমি কনজিউমাৰ পৰা নিজকে প্ৰজিউমাৰলৈ কনভাৰ্ট কৰিব পাৰিম। চ' মই অনুৰোধ জনাম সকলোকে যাতে আমি কনজিউমাৰ পৰা নিজকে প্ৰজিউমাৰলৈ কনভাৰ্ট কৰিব পাৰোঁ। এতিয়া আমি আজি উজ্জ্বল ভাৰত আৰু উজ্জ্বল ভৱিষ্যতৰ কথা কওঁ, আমি সেই সৰু সৰু কথা কিছুমানতো ধ্যান দিব লাগিব। ফৰ এক্সাম্পল আমাৰ যি বৰ্ডাৰ এলেকাৰ ভিলেজবিলাক আছে তাৰ 100% ইলেক্ট্ৰিফিকেশ্যনৰ ওপৰতো আমি পৰৱৰ্তী সময়ত ফ'কাছ কৰিব লাগিব। তাৰ উপৰিও যি পাৱাৰ কাটৰ সমস্যা আছে বা ইলেক্ট্ৰিচিটি বিলৰ ৰেগুলাৰাইজেশ্যনৰ কথা আছে, সেইবিলাককো আমি পৰৱৰ্তী সময়ত ছল্ভ কৰিব লাগিব। তেতিয়া আমি আমাৰ যি উজ্জ্বল ভাৰত আৰু উজ্জ্বল ভৱিষ্যতৰ আমি যি সংকল্প লৈছোঁ তাক আমি ফুলফিল কৰিব পাৰিম। টেকনিকেল কিছু সমস্যা থাকে, সেইটো আমি আপোনালোকে এটা কাম কৰক, কিবা যদি প্ৰব্লেম পায় কনচাৰ্ণ ছাব ডিভিজনত এপ্লিকেশ্যন এটা কৰিব, তেওঁলোকে যিখিনি কৰিব পাৰে, যিখিনি মানে ছল্ভ কৰিব পাৰে তেওঁলোকে কৰি দিব। আজি আমাৰ লুম্বাজং চাৰ্পো গাঁৱত কাৰ্বি আংলঙৰ উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্যত প্ৰগ্ৰেমটো কৰা হৈছে। ইয়াত চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ যিখিনি স্কিম আছিলে সেই স্কিমখিনিৰ মানে যিখিনি এচিভমেণ্ট সেইখিনি আমি ৰাইজৰ আগত দাঙি ধৰিবৰ কাৰণে এটা সৰুকৈ এটা অনুষ্ঠান এটা আমি কৰিছোঁ। সেইটো গোটেই ভাৰতবৰ্ষতে হৈছে। ইয়াতে কাৰ্বি আংলঙৰ দুটা জেগাত হ'ব। আজি এটা আছে, এটা নেক্সট আছে আমাৰ খটখটিত হ'ব। বিলাবলৈ ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু অসমত ইলেক্ট্ৰিচিটি বোৰ্ড এতিয়া কয় কোম্পানী EPDCLে এতিয়া ইয়াত লুম্বাজং ৰংফাৰ গাঁৱত পোহৰ বিলাবলৈ ইলেক্ট্ৰিচিটি দিবলৈ আহিছে। কাৰণ ভাৰত স্বাধীন পোৱা ৭৫ বছৰ পাছত ইয়াত হয়তো ইলেক্ট্ৰিচিটি পোৱা নাই, পোহৰ পোৱা নাই, আজি দিবলৈ আহিছে। সেইকাৰণে ইয়াৰ ৰাইজে বৰ আনন্দ। মই এজন বিধায়ক হিচাপে আনন্দিত লভিছোঁ আৰু পোহৰ আহিছে, পোহৰ হ'ব, ইয়াৰ ৰাইজে সুখী পাব আৰু আহিবলগীয়া যিটো 15 আগষ্টত এই গাঁৱখন হৰ হৰ ঘৰ তিৰংগা ফ্লেগ উৰাব, তাকে মই অনুৰোধ কৰিছোঁ। পোহৰ বিলাৰ লগতে এই কথাটো অনুৰোধ জনাইছোঁ, প্ৰত্যেক ঘৰে যেন তিৰংগা পতাকা ওলমাই, তাকে অনুৰোধ জনাইছোঁ। ধন্যবাদ।